দাঁত মাজিছানে? হা? তুমি খাই দিয়া অকমান হু খাই দিয়া নোখোৱা হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালেই আছে আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটি ঘৰুৱা ব্লগ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব যদিহে মোৰ ভিডিঅ'টো চাই অলপো ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বাজিছে এতিয়া 8টা ভাবিছোঁ ঘৰত কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ সেইটো কাৰণে বলকচোন দেখুৱাওঁ দাঁত মাজিছানে হা কৈছে ন দাঁত মাজিছা পাৰিছানে কামখিনি ষ্টাৰ্ট হয় বিচনাখনৰ পৰা ভাবিছোঁ বিচনাখনে প্ৰথমতে পাৰি ল'ম তেন্তে চাই থাকক আপোনালোকে চাওক আমাৰ বিচনা পাৰি ৰেডি বলক তেনে আমি বাকীখিনি কামো কৰি লওঁ দিনটো আৰম্ভ হয় চাহ কাপৰ পৰা সেইটো কাৰণে প্ৰথমতে ভাবিছোঁ চাহ কাপ খাই লওঁ এয়া আমাৰ বেটিও চাহ খাইছে মোৰ লগত আজি ঘৰত কোনো নাই মাহঁতো গৈছে গোলাঘাট ভণ্টিহঁতো গৈছে আজি ঘৰত বহুত কাম আছে আপোনালোকক দেখুৱাই থাকিম চাই থাকিব এই পিঠা মায়ে বনাই থৈ গৈছিলে হাই কৈ দিয়া হাই কৈ দিয়া কি খবৰ কৈ দিয়া কি খবৰ ভালে আছা কৈ দিয়া আমাৰ চাহ তাহ খাই হ'ল এতিয়া কাপোৰ ধুব লাগিব যিহেতু সোনকালে আজি কাপোৰ ধুম বুলি ভাবিছোঁ যিহেতু ঠাণ্ডা মাহ সোনকালে কাপোৰ ধুলে আকৌ সোনকালে শুকাব সেইটো কাৰণে এয়া চাওক আমাৰ বেটিও শুলে মই সোনকালে যাওঁ কাপোৰখিনি ধুই লওঁ তেন্তে বলক আপোনালোকে চাই থাকিব মোৰ কাপোৰ ধুই হ'ল এতিয়া কাপোৰখিনি মেলি লওঁ দিনটো কাম বনোৱাৰ মাজতে সময়বোৰ কেনেকৈ যে পাৰ হ'ল গমেই নাপালোঁ কাপোৰ ধোৱাৰ পিছতে ভাবিছিলোঁ ভিডিঅ' কৰিম বুলি কিন্তু নোৱাৰিলোঁ যিমানখিনি পাৰিছোঁ আনিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ মাজত আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ আঁকোৱালি ল'ব দিনটো সময় নাই এতিয়া অকণমান আজৰি পাইছোঁ ভাবিছোঁ স্কুটি চলাম বুলি আগতে চলোৱা নাই স্কুটি ভাবিছোঁ আজি চলাই চাম পাৰোঁ নে নোৱাৰোঁ চাই থাকিবচোন আপোনালোকেও হেল্ল' গাইজ দেখিছে মই স্কুটিত বহি আছোঁ এতিয়া মই স্কুটি চলাম বহুত দিনৰ পৰা ভাবি আছিলোঁ যিহেতু স্কুটি চলাবলৈ মন গৈ আছিলে ফাইনেলি আজি স্কুটি চলাবলৈ পাইছোঁ এয়া চাওকচোন
যদিহে ভিডিঅ'টো চাই অকণমানো ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, লগ পাই আছোঁ আন এটা ভিডিঅ'ত।